ডিব্ৰুগড়ত ৰেল কৰ্মচাৰীৰ প্ৰতিবাদ মহামাৰী কৰোনা ভাইৰাছে বিভীষিকা সৃষ্টি কৰা সময়ত ৰেল কৰ্মচাৰীসকলক চিকিৎসা বিজ্ঞানৰ নীতি নিৰ্দেশনাৰ মৰ্মে সা-সুবিধা প্ৰদান কৰা নাই ৰেল কৰ্তৃপক্ষই। ইয়াৰ প্ৰতিবাদতেই কালি উত্তৰ-পূব সীমান্ত ডিব্ৰুগড় প্ৰশাসনিক ভৱনৰ সন্মুখত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৰেল কৰ্মচাৰীসকলে। চাওঁ আহক ৰেলৰ শ্ৰমিক কৰ্মচাৰীৰ এক প্ৰতিবাদ। नंबर है यहाँ पॉजिटिव केसेस निकल रहा है जो CDMS जहाँ मानिक संख्या उसको निकाला उसको पॉजिटिव पाया गया फिर भी यहाँ जो सब्जेक्ट डायरेक्ट आया उन लोग को स्वास्थ्य सर्विस दे दिया बुलाया गया है जो स्वास्थ्य सेंटर लिया उन लोग को ड्यूटी बुला रहा है ये कौन सा न्याय है स्वास्थ्य सेंटर गाइडलाइन अपेगा अंततः रिजल्ट नहालेके दे विल रिमेन इन सेल्फ क्वारंटाइन কিন্তু ইয়াত প্ৰশাসনে বাধ্য কৰা হৈছে উইদাউট ৰিজাল্ট তেওঁলোকে ডিউটি কৰিব। সাপোজ তাৰে যদি এজনৰ কাৰোবাৰ কাইলৈ পজিটিভ ওলাই যায় বাকীসকলৰ কি হ'ব?